हेलो फ्रेंड्स की खबर आपनालोकर निश्चय ভাল চাগে মোৰো ভাল তো ভালে থাকক সকলোৱে তো আমি এতিয়া মাংস বনাই আছো এয়া দেখিছে ব্ৰইলাৰ মাংস ব্ৰইলাৰ কচু আৰু আলু এয়া বয়ে আমাৰ বনাই আছে মছলা ঢালি আছে তো আমি এইটো বনাই মেলি লৈ পথাৰ যাম তো চাই থাকক আপোনালোকে মাংস বনাই আছে মাংস আৰু কচু ঠাৰি ভাজিখিনি নমোৱাৰ আগতে বৌয়ে ক'লে নিমখ চাচোন হৈছেনে নাই তো মই এয়াই নিমখ চাই আছোঁ হৈছেনে নাই তো নিমখ ঠিকে হৈছে নমাই দিম নেকি মাংস হৈ আছে আমাৰ এতিয়া পঠাই নিবৰ কাৰণে তো চাই থাকক আপোনালোকে কচু আলু ব্ৰইলাৰ মাংস টেষ্টি খাই থকাৰহে কথা আৰু তো এয়া মই মাংসখিনি হোৱাৰ পিছত পথাৰত নিবৰ কাৰণে মই বাল্টিঙত উলিয়াই আছোঁ নিবৰ কাৰণে চাকনি কলপাত কাটিছে নাই কলপাত লাগিব এয়া বয়ে বাতি দিছে এটা ঘৰত মাংস অকণমান থ'ব বোলে তো থ'বৰ কাৰণে কৈছে দুজনৰ কাৰণে থ'ব দিছে তো থৈ দিছোঁ মই সেইফালে কেইজনৰ কাৰণে ঐ কেইজনৰ কাৰণে তো লাষ্ট ফিনিচিং মানে কিমান হাতাল লগত ওলাই থাকিম তো সেইকাৰণে ভাবিলোঁ মই ঢালিয়ে দিওঁ ভাঙিলে ভাঙক আৰু নে কি কয় ঢালিয়ে দিলোঁ আৰু একেবাৰে বাল্টিঙত লৈ যাম আমি পথাৰত মস্তিকে খাবৰ কাৰণে কি টেষ্টি আছে চাওক না চেলিকে থাকক এই আমাৰ যোগাৰ হৈ গ'ল মাংসটো ইয়াতে ভৰাই লৈছোঁ এইফালে ফাইনেলি এতিয়া আমি যাব ওলালোঁ চাইকেল লৈ দেখি পাইছোঁ চাইকেল লৈ যাব ওলাইছোঁ এইফালে বৌয়ে মনাখনলৈ আহি আছে নিজৰ ভৰিৰ পৰা চেণ্ডেল খুলি যাওঁ গম নাপায় চেণ্ডেল খুলি গ'ল চাইকেল মাৰি গৈ আছোঁ আমি এতিয়া মোক কষ্ট এইজনে আৰামত চাওক পানী কিমান যে ৰ'দ দিছে খাওঁকৈ আহিছে অ' বৌ আৰামত বহি আহিছ কষ্টটো মোৰ হৈছে নগলেতো উপায় নাই এইখিনি নোৰো এইবাৰ হা অ' মাই গড কি গৰম চাইকেল মাৰি আমি গৈ আছোঁ আৰু লাহে লাহে গৈ পাম এতিয়া আমি তাতে আৰু আমাৰ কেইজনীমান আছে দেখাই দিম বলক আপোনালোকে গৈ থাকক আমাৰ লগতে চাইছোঁ উঠাই ল'ব পাৰিলোঁ মনতে সেইফালে ল'ব পাৰিলোঁ ন কঁঠাল খোৱা মজাই বেলেগ কিবা দুলি মাৰি দিম নেকি এই তাত আহি পালোঁ এতিয়া আহি আমি কাপোৰ চেঞ্জ কৰিম কাপোৰ চেঞ্জ কৰি বোলে চাহ ক'ব ৰেডি অঁ ভণ্টি কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে নেকি এই গৰমত বাপৰে এইফালে কৈ দিয়াচোন কেমেৰাটোৰ ফালে পম্পী আৰু কিছুমান ডাইলগ মাৰি দিয়া কষ্টৰ ফল মিঠা হয় হয়নে নহয় ভণ্টি অঁ হয় কষ্টৰ ফল মিঠা হয় দেই নাপাবি দেই ভালকৈ লব আমাৰ ধানখিনি যাতে ভালকৈ আহে ন ভণ্টি এইফালে এইজনী বোলে আমাৰ মাটিৰ মালিকনী আৰু এইফালে পোন ভণ্টি হ'ব দিয়া আৰু চাই থাকক আৰু শেষৰখিনি পিছত দেখুৱা এইটো মই এতিয়া ৰুব যাওঁ ৰোৱা জলদি ৰোৱা
ইমান লাহে লাহে কিয় জলদি জলদিকৈ ৰু আমাৰ লাষ্ট এইটো আৰু এখন পথাৰ আছে কয় নাকাব পাৰিছ টিকা ফটা ৰ'দত এটা দুটা ডবল আৰু ইয়াৰ লগত 3টা হ'ব এতিয়া তো লাষ্ট ফিনিচিং এটা আছে এটা ৰোৱাৰ পিছত আকৌ আমি লগ পাই আছোঁ এতিয়া আমি মাম্পীবোৰে ৰৈ আছে ৰুব জানিছে নাই চাওক ফটাফট ৰ মানে আগবেলাটো বহুত ৰ'দ দিলে ন তো ৰোৱনীবিলাকৰ মাত নাইকিয়া হৈ গৈছে সকলোৰে তো মই চিঞৰি আছোঁ সিহঁতক তো মাত দিয়া নাই আৰু বহুত ৰ'দ দিছে মানে আজি সেইটো কাৰণে মানে কাৰো মাত নাইকিয়া হৈ গৈছে সেয়া আমাৰ শেষ হওঁ অৱস্থা তো সেইকেইটা ডবল হৈ গ'ল তো এটা লাষ্ট ফিনিচিং এইটোৰ ডবল আছে এইফালে ৰ'দটো চাওক কিমান খাওঁকৈ আহিছে আৰু ইয়াৰ মাজতে কথা এটা ক'ব বিচাৰিছোঁ যে মই যদিহে ভিডিঅ' বনোৱাত মোৰ ভুল হৈছে বা কথাবিলাক কোৱাত মোৰ ভুল হৈছে তো আপোনালোকে বেয়া নাপাব তো মোৰ নাজানাবিলাক শুধৰাই দিব তো বেয়াকৈ কমেণ্ট নামাৰিব কাৰণ মই ফাৰ্ষ্ট ব্লগ বনাইছোঁ তো সেইটোৱে আৰু ৰ'দ দিছে তো এতিয়া আমি বহিব যাম বুলি উঠিব ওলাইছোঁ এতিয়া আমি বহি ল'ম নে কি মাম্পিব হা অকণমান বহি ল'ম বহি লৈ কেনে তাৰপিছত আৰু অকণমান আছে আকৌ আহিম এই আৰু অলপ পিছত দেখাই আছোঁ কিমান স্পীডত ৰুম আমি দেখাই আছোঁ অলপ পিছত দেই চাই থাকক আপোনালোক এতিয়া কি ধৰণে পানী বৈ আছে দমটো এই নাহ কিয়া আহি যা পৰিবি পাছত পৰিবি টাং গা ধো টাঙনো চেণ্ডেল উঠি যাব পানী আহি আছে কিন্তু আমি ভৰি হাত ধুই লৈছোঁ বোকা লাগি আছিলে ভৰি হাত চাফা কৰি ল'লোঁ আমি যাম গছৰ তলত অকণমান টাইম বহি মেলি ডাৱৰটো চাওক নাই কিছুমানে ডাৱৰীয়া কৰিছে এনেকৈ যদি দিনটো থাকিলে হয় ন দিনটো যদি থাকিলে হয় এনেকৈ তেনেকৈ দিনটো মানে ৰুব দিলে ৰুই থাকিব পাৰিলে হয় কিন্তু ৰ'দটো যে এনেকুৱা খাওঁকৈ আহিছে এতিয়া আমি বহিবৰ কাৰণে গৈ আছোঁ এইজনী মই তো এয়া আছিলে আজি নতুন গছ দিয়াৰ শৰাই এখন দিছিলে বৌহঁতে তো মোক ক'লে কি মোক শৰাইখন মানে অকণমান লৰাই দিব দিলে ভাঙিব দিছে মানে শৰাইখন তো মই এয়া ভাঙিব লৈছোঁ এতিয়া এয়া মই সেয়া কাঢ়ি লৈছোঁ তো বৌয়ে মানে শিকাই দি আছিলে আমাৰ বৌয়ে তো এইখিনি লৈ আন সেইখিনি এনেকুৱা কৰ তেনেকুৱা কৰ শিকাই দি আছিলে তো মই যেনেকৈ শিকাই দি আছোঁ মই তেনেকৈ চাই কৰি আছোঁ আৰু এয়া মই বুটখিনি লৈ আহি সকলোৰ মাজতে থৈ দিলোঁ আৰু চবকে এখন কলপাত ভগাই দি কল ভগাই দি তো এতিয়া বুটখিনি ভগাবৰ কাৰণে আদা আৰু জলকীয়া নিমখ অকণমান মিক্স কৰি আছে তো আপোনালোকে পথাৰত আহাটোৱে কিবা পথাৰত আহাটোৱে কিবা ভাল কাপোৰ লাগে নেকি
এয়া মই চবকে অলপ অলপ বুট ভগাই দিব লৈছোঁ। তো মই মানে এইখন পাতত দি মই ভাবিলোঁ বেছিকৈ গ'ল নেকি, তো আকৌ অকণমান মানে তাৰ পৰা উঠাইকৈ লৈ আহিলোঁ। তো এইখিনি বৌহঁতক ভগাই দি আছোঁ চবকে। বুট হৈ গ'ল না? সবাইকত বুট খাই আমাৰ খতম। মাপিব খাই খতম কৰিব পাৰে নাই এতিয়ালৈকে। এইটো বটল নেকি? বটলত কি পানী নেকি? পানী ঠিকে আছে। জু হয় জু। এতিয়া আমি ৰেষ্ট লৈ মেলি আকৌ ৰুবৰ কাৰণে যাব ওলাইছোঁ আৰু অলপ টাইম, তাৰপিছত আৰু ফিনিচিং হ'ব আৰু আপোনালোকে চাই আহিব। গৰমটো এই ৰাস্তা চাওক ন কিমান বোকা। এই আমাৰ বৌজনী বেছি কামিয়ালি যে নামি গ'ল। এতিয়া আমি গৈ আছোঁ এইজনী মাম্পি বৰ্ডলৈ। বেছি নাই আৰু হ'ব আৰু অলপ টাইম। বুট কল খাই লৈ আমি এতিয়া আকৌ পথাৰত নামিছোঁ ৰুবৰ কাৰণে। তো জল্দি জল্দি ৰুব লাগিব ন, তো অকণমান টাইম বহিলোঁ চবে মিলি। তাৰপিছত এতিয়া আকৌ ৰৈ আছোঁ আমি এতিয়া। ইমান কটি ফাটা ৰ'দ, ইমান ৰ'দ দিছে চাব। তো সেইকাৰণে আমি জল্দি জল্দি ৰৈ আছোঁ চবে। দেখিবা আকৌ মানে ৰৈ আছোঁ এতিয়া, জল্দি জল্দি ৰুব লাগে যে, নহ'লে ৰ'দ দিছে, ৰ'দত নাই জল্দি জল্দি কৰি আছোঁ আৰু কোনো খং। অৱশেষত আমাৰ শেষ হ'ব হ'ল। হয় পম্পিব শেষ হ'ব আৰু মাম্পিব খতম হ'ব আৰু। কেনে লাগিছে দিনটো, কেনেকুৱা গ'ল এইবেলাটো? এতিয়া খতম হ'ব আৰু। কিমানখিনি ৰৈ আহিলোঁ চাওক আমি। ফিনিছ পূৰা সম্পূৰ্ণ খতম হৈ গ'ল ধান ৰোৱা। নে কি কম পম্পিব? পম্পিব তো এতিয়া বুঢ়িয়া ধুই লওঁ। বুঢ়িয়া ধুইকে এতিয়া বহিম। বহি কিনে এতিয়া কি কি আনিছে খাম। গৃহস্থ কি কি আনিছে আমাৰ কাৰণে খাম এতিয়া। এই আমি মানুহ এঘৰত সোমাই ভৰি হাত ধুই ল'লোঁ ধুনীয়াকৈ চাফ চিকুণকৈ। তো কাৰণ বহুত লেতেৰা হয় ন পথাৰত যি টি পেলায়, তো ভালকৈ চাফ চিকুণকৈ হাত ধুই ল'লোঁ আমি গোটেইকেইটা। শেষ হ'ল না? হা খতম হৈ গ'ল এতিয়া। তো এতিয়া ভাল লাগিছে, ৰ'দো নাই ইমানকৈ, ধুনীয়া ডাৱৰীয়া হৈ আছে। লাগিছে ভাত খাই আনে খাইছোঁ। ভাত দিয়া খাইছিলে ৰঙালাও আগ ভাজি খাইছোঁ। খাইছ পৰা বুজাই আছ। আমাৰ বৌয়ে ভগাই আছে মাংস। তোমাৰ ভকতৰ ফ্ৰেণ্ডছ। মই এতিয়া ঘৰ দেখিছে, তো মই তাত
ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে তো গাটো বেয়া লাগিলে বহুত ৰ'দ দিছিলেতো গাটো বেয়া লাগিলে তো মই সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ তো ভাবিলোঁ ঘৰত আহিয়ে ভিডিঅ'টো কৰোঁ তো ভিডিঅ'টো কৰি কিনে ইয়াতে মানে সমাপ্ত কৰি দিম বুলি ভাবিছোঁ আৰু তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই